ষ্টুডেণ্ট আজি আমি আলোচনা কৰিম মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অৰ্থাৎ পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। এতিয়া আমি জানিব লাগিব যে কি মৌলৰ শ্ৰেণী বিভাজন মানে কি। মই লিখি দিলোঁ যে মৌলৰ শ্ৰেণী বিভাজন মানে হ'ল যে একেধৰণৰ ধৰ্ম বিশিষ্ট থকা মৌলসমূহক এটা গোটত ৰাখিছিল আৰু বেলেগ বেলেগ ধৰ্ম বিশিষ্ট থকা মৌলসমূহক সিহঁতৰ মানে কি ধৰ্ম অনুযায়ী কি কৰিছিল গোটত ৰাখিছিল বা স্থান দিয়া হৈছিল। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় মৌলৰ শ্ৰেণী বিভাজন বোলে। এতিয়া সেই আগৰ দিনত যেতিয়া বৈজ্ঞানিকসকলে এই মৌলবিলাক কি কৰিছিল উদ্ভাৱন কৰিছিল, যেতিয়া আৱিষ্কাৰ কৰি আছিল, তেতিয়া সেই টাইমত কিছুমান সূত্ৰ প্ৰয়োগ কৰিছিল। তোমালোকে পাবা যে কি সূত্ৰ পাইছিল, যে আমাৰ সেই সূত্ৰবিলাক হ'ল যে সূত্ৰবিলাক বুলি কোৱাৰ লগে লগে সূত্ৰবিলাক কি আছিল যে আমাৰ গম পাওঁ ডবা ৰেইনাৰৰ ট্ৰায়াড, তাৰপিছত নিউলেণ্ডেছৰ অষ্টক সূত্ৰ তোমালোকে গম পাবা। এতিয়া গম পালা কি পিছত বুজাইছোঁ ডবা ট্ৰায়াড মানে কি, কাক বোলে ট্ৰায়াড কি বস্তু, এইবিলাক মই কৈ আছোঁ। এতিয়া তোমালোকে চাবা যে মৌলৰ পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছে বোলে। আমি গম পালোঁ যে আমাৰ টোটেল মৌল কিমানটা আছে 118টা মৌল। তোমালোকে চাৰ্টখন দেখাবা, এইখন চাৰ্টত আছে, চাৰ্টখন চাই লোৱা। এতিয়া তোমালোকে গম পাবা যে মৌলবিলাক যে 118টা মৌল আছে। টোটেল কেইটা মৌল আছে 118টা মৌল আছে। টোটেল 118টা মৌল আছে। সেই 118টা মৌলক কেইটা ভাগত ভাগ কৰা হৈছে। তোমাৰ কুৱেশ্যন আহে ক্লাছ 9তে পাই আহিছা যে মৌলসমূহক কেইটা ভাগত ভগাব পাৰি। তোমালোকে জানা যে মৌলসমূহক কেইটা ভাগত ভগাব পাৰি, 3টা ভাগত। পইণ্ট নম্বৰ 1 কি ধাতু, পইণ্ট নম্বৰ 2 অধাতু আৰু পইণ্ট নম্বৰ 3 ধাতুকল্প। ভাগ কৰা হৈছে নম্বৰ 1 ধাতু, তাৰপিছত 2 নম্বৰ কি ভাগ কৰিছে অধাতু, 3 নম্বৰ কি ভাগ কৰিছে ধাতুকল্প, এইকেইটা মৌল কি কৰিছে আমাক 118টা মৌল কেইটা ভাগ কৰা হৈছে, 3টা ভাগত ভাগ কৰা হৈছে। কি কি ধাতু, অধাতু আৰু কি ধাতুকল্প। ধাতুকল্প কেইটা থাকে, টোটেল আমাৰ 118টা মৌলৰ ভিতৰত ধাতুকল্প আছে 7টা। মনত ৰাখিবা ধাতুকল্প কেইটা আছে 7টা আছে। তোমালোকৰ আহে এক্সামত আহে যে ধাতুকল্প কেইটা কি কি আৰু লিখা। ধাতুকল্প কেইটা আছে 7টা আছে। কি কি, প্ৰথমতে আছে বৰণ, তাৰপাছত আছে চিলিকন, তাৰে পাছত আছে জাৰ্মেনিয়াম, তাৰপিছত কি আছে আৰ্ছেনিক আছে, তাৰপিছত কি আছে এণ্টিমনি আছে, তাৰপিছত কি আছে টেলুৰিয়াম আছে, তাৰপিছত কি আছে পলুনিয়াম আছে। এইকেইটা কি, এইকেইটা হ'ল এই 7টা হ'ল 7 ভাই ভনী কি ধাতুকল্প। এতিয়া আমি চাব লাগিব যে আমি এই ধাতু অধাতু ধাতুকল্পৰ ধৰ্মবিলাক কেনেকুৱা, চাৰ্টখন কেনেকুৱাকৈ আছে, অৰ্থাৎ আমাৰ সেই মৌলৰ পৰ্যাবৃত্ত তালিকা, তাৰমানে কি যিখন আমি চাব লাগে, যিখন তোমালোকে মুখস্থ কৰিব লাগিব, সেইখন হ'ল আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কয়। আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা। এতিয়া কি লিখিবা যে মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কি মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্ৰমে পৰিৱৰ্তন কৰা হয়। অ'কে, তোমালোকৰ চাৰ্ট মুখস্থ কৰিব লাগিব। সেই চাৰ্টখন তোমালোক কেনেকৈ থাকিব, চাৰ্টখনত তোমালোকৰ আকৃতিটো এনেকৈ থাকিব। আধুনিক পৰ্যাবৃত্ত তালিকা আছে, সেই তালিকাখনত প্ৰথম জানিব লাগিব যে বৰ্গ কোনটো ছাইড আৰু পৰ্যায় কোনটো ছাইড। আমি জানো যে সেই 118টা মৌলক কেনেদৰে সজাইছিল। প্ৰথম পৰ্যায় আৰু বৰ্গ কাক বুলি আমি জানিব লাগিব। মই ডেফিনেশ্যনটো লিখি নিদিওঁ, তোমালোকে লিখি ল'ব পাৰা, মই কৈ দিম যে পৰ্যায় কাক বোলে, যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা অনুভূমিক শাৰীসমূহক কি বুলি কোৱা হয় পৰ্যায় বোলা হয়। তোমালোকে চাৰ্টখন দেখা পাবা, এনেকৈ যদি কাউণ্ট কৰা, এনেকৈ যদি কাউণ্ট কৰা, এইটো কি ইফালে হ'ল এনেকৈ পৰ্যায়, এইটো পৰ্যায়, এনেকৈ চিধাকৈ হ'ল বৰ্গ। মনত ৰাখিবা এনেকৈ হ'ল পৰ্যায় আৰু এনেকৈ হ'ল বৰ্গ। এতিয়া তোমালোকে চাবা যে এনেকৈ কিমানটা আছে, এনেকৈ টোটেল 1ৰ পৰা ইফালে 18 আছে।
তাৰমানে কেইটা বৰ্গ আছে বৰ্গ 18টা আছে আৰু পৰ্যায় কিমানটা আছে ইফালে 1টো আছে ইফালে তলত কি আছে 7টা আছে তলত এক্সট্ৰাকে দুখন এনেকৈ আছে তোমালোকে চালে গম পাবা আৰু এইফালে 1ৰ পৰা ইয়াত কিমান আছে 7 আছে তাৰমানে 1 2 3 4 5 6 7 এই 7টা কি এই 7টা হ'ল পৰ্যায় এনেকৈ এই লাইনটো চাব লাগিব 7টা পৰ্যায় আৰু বৰ্গ কেইটা আছে এনেকৈ টোটাল কেইটা আছে 18টা এইখিনি বস্তু প্ৰথমতে জানিব লাগিব যে আমি গম পালোঁ যে বৰ্গ কিমানটা আছে 18টা আছে আৰু কি পৰ্যায় কেইটা আছে 7টা আছে এই তলত থকা এই দুটা সেপাৰেট এই মৌলকেইটা ইয়াতো কেইটামান মৌল আছে সেই মৌলকেইটা কি বুলি কোৱা হয় আমাৰ লেন্থেনাইট আৰু এক্টিনাইট বুলি কোৱা হয় মই সেইবিলাক পিছত কৈ আছোঁ এতিয়া মেট্ৰিকৰ কাৰণে তোমালোকে 30টা মৌল ভালদৰে মুখস্থ কৰি ল'বা অৰ্থাৎ ক'ৰ পৰা ক'লৈকে হাইড্ৰজেনৰ পৰা ক'লৈকে জিংকলৈকে এইখিনি মৌল তোমালোকে মুখস্থ কৰি ল'বা বেছিক তোমালোকে যদি বেছিকখিনি জানিব ইচ্ছা কৰিছা তে হাইড্ৰজেনৰ পৰা জিংকলৈ মুখস্থ কৰিবা পিছত কেনেকৈ তোমালোকে চাটখন মুখস্থ কৰিব লাগে মই তোমালোকক সহজ পদ্ধতি দি দিম এইখিনি ক্লিয়াৰ এতিয়া গম পালা মই কি লিখিছোঁ ইলেক্ট্ৰনীয় বিন্যাস লিখিছোঁ এতিয়া তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস মানে কি এইটো যদি চাব যোৱা যে আমি কি কৰোঁ যে মৌলবিলাকক কি কৰোঁ আমি ভাগ বতৰা কৰোঁ তাৰমানে মৌলক ভাগ বতৰা কৰা বুলি কওঁতে আমাৰ চাওঁ আমাৰ যিবিলাক ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবিলাকক আমি কি ভাগ বতৰা কৰোঁ অৰ্থাৎ ক্লাছ 9ত তোমালোকে পাই আহিছিলা যে চেল কেইটা তোমালোকে গম পোৱা যে কক্ষ হ'ল 4টা কি কি কক্ষ আছে কে এল এম আৰু এন তোমালোকে এই কক্ষকেইটা গম পোৱা তোমালোকে ক্লাছ 9ত থাকোঁতে গম পাইছিলা যে আমাৰ কোনটো কক্ষত কিমানটা ইলেক্ট্ৰন বহে অৰ্থাৎ কে কক্ষত কেইটা বহে 2টা এল কক্ষত কেইটা বহে 8টা তাৰে পিছত এম কক্ষত কেইটা বহে 18টা আৰু এন কক্ষত 32টা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা কে কক্ষত 2টা বহে এল কক্ষত 8টা বহে আৰু এম কক্ষত 18টা আৰু এন কক্ষত 32টা এতিয়া তোমালোকে এই 118টা মৌল আছে তোমালোকক মই মুখস্থ কৰিবা কিমানটা দিছিলোঁ যে 30টা মৌল মুখস্থ কৰা এতিয়া এই 30টা মৌলক তোমালোকে প্ৰথমতে কি কৰিবা ভাগ কৰা শিকি লোৱা অৰ্থাৎ কেনেকৈ ভাগ কৰে সেইটো তোমালোকে জানি লোৱা এতিয়া প্ৰথমতে আমি প্ৰথম মৌলটো কি আছে আমাৰ হাইড্ৰজেন আছে চ' হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান মই তোমালোকক আৰু এটা কথা কৈ আছোঁ যে মৌলৰ যিখন তোমালোকে পৰ্যাবৃত্ত তালিকাত অৰ্থাৎ যিটো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা আছে তোমালোকৰ ক্লাছ 10ৰ 5 নম্বৰ চেপ্টাৰ অৰ্থাৎ 5 নম্বৰ চেপ্টাৰৰ 86 পেজত তোমালোকৰ আধুনিক পৰ্যাবৃত্ত তালিকাখন আছে তাত তোমালোকে এটা মৌলবিলাক কেনেকৈ দেখা পাবা যে ধৰি লোৱা এনেকৈ এটা বৰ্গৰ ভিতৰত হাইড্ৰজেনটো এনেকৈ লিখা আছে তাৰে ওপৰত 1 আছে অৰ্থাৎ নেক্সট তাৰ তলত কি আছে লিথিয়াম আছে লিথিয়ামত ওপৰত এনেকৈ কি আছে 3 আছে এই ওপৰত থকা সংখ্যাটো কি এই ওপৰত থকা সংখ্যাটো কি মনত ৰাখিবা এই ওপৰত থকা সংখ্যাটো হ'ল যে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা মনত ৰাখিবা এনেকৈ তোমালোকে কেইটা পাবা মই তোমালোকক মুখস্থ কৰিব 30টা অৰ্থাৎ লাষ্টত কি আছে 30 নম্বৰ মৌলটো আছে জিংক এই জিংকৰ ওপৰত থাকিব 30 তোমালোকে ধুনীয়াকৈ 1ৰ পৰা 31লৈকে যিমানটা মৌল আছে মুখস্থ কৰি ল'বা অৰ্থাৎ 1ৰ পৰা 30লৈকে হাইড্ৰজেনৰ পৰা জিংকলৈকে তোমালোকে মুখস্থ কৰি ল'বা এতিয়া আমি চাব যাওঁ এই যে পাৰমাণৱিক সংখ্যাটো আছে এই পাৰমাণৱিক সংখ্যাটো আমাৰ মই যে লিখি দিলোঁ ইলেক্ট্ৰনীয় বিন্যাস বুলি তোমাক যে মই লিখি দিলোঁ ইলেক্ট্ৰনীয় বিন্যাস বুলি এই ইলেক্ট্ৰনীয় বিন্যাস মানে হ'ল যে এই যে পাৰমাণৱিক সংখ্যাবিলাক আছে এই পাৰমাণৱিক সংখ্যাবিলাক কি কৰে ভাগ বতৰা কৰে সেইটো তোমালোকে জানি লওক ফাৰ্ষ্ট প্ৰথমতে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান মই লিখি দিছিলোঁ 1 চ' আমি 1ক ভাগ কৰিব লাগে হাইড্ৰজেনৰ যিহেতু এটাই আছে আমি ইয়াক এটা বহাই দিলোঁ
এনেদৰে আমি 30টা মৌলৰ পাৰমাণৱিক সংখ্যাবিলাক যাক কোৱা হয় এটমিক নাম্বাৰ সেই পাৰমাণৱিক সংখ্যাবিলাকক আমি কি কৰিব লাগে ভাগ বতৰা কৰিব লাগে এক্সামত কুৱেশ্যন আহে যে ইলেক্ট্ৰনীয় বিন্যাস মানে কি তোমালোকে কি লিখিব পাৰা যে মৌলবোৰৰ পাৰমাণৱিক সংখ্যাক ভাগ বতৰা কৰাকে কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় এতিয়া তোমালোকে গম পালা যে আমি কি কৰিলোঁ যে হাইড্ৰজেনক এই পাৰমাণৱিক সংখ্যাটোক কি আমি ভাগ বতৰা কৰিম এইকেইটা চেল অৰ্থাৎ তোমালোকৰ কেনেকৈ আছে যে ক্লাছ 9ত পাইছিলা এনেদৰে চেল আঁকিব লাগে এনেদৰে চেল কেইটা পাইছিলা 4টা আঁকিব লগা আছিল প্ৰথম চেলত নামটো কি কে নেক্সট চেলৰ এল থাৰ্ড নম্বৰ এম আৰু ফ'ৰ্থ নম্বৰ হ'ল এন এতিয়া চেলত ভাগ কৰিব লাগে এতিয়া আমি চাম যিহেতু আমি হাইড্ৰজেনৰ মই ভগাই দেখালোঁ যে হাইড্ৰজেনৰ ইলেক্ট্ৰনটো কেনেকৈ ভাঙে বা ভাগ বতৰা কেনেদৰে কৰে ইলেক্ট্ৰনীয় বিন্যাসটো হাইড্ৰজেনৰ যিহেতু 1 আছে চ' আমি কি কে চেলত 1 বহুৱাম এতিয়া চাম আমি লিথিয়ামৰ কেইটা আছে লিথিয়ামৰ ওপৰত কেইটা আছে 3 আছে অৰ্থাৎ লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান এইটো হ'ল কি এটমিক নাম্বাৰ মই শ্বৰ্টকাটত লিখিছোঁ এটমিক নাম্বাৰ এতিয়া লিথিয়ামৰ কেইটা আছে পাৰমাণৱিক সংখ্যা 3টা ইয়াক ভাঙিব লগা হ'লে প্ৰথমতে কি কে চেলত 2টা অৰ্থাৎ কে চেলত 2টা আৰু এল চেলত কেইটা হ'ব যিহেতু 3টা আছে 2টা আমি বহুৱালোঁ কে চেলত কেইটা বহুৱালোঁ 2টা বহুৱালোঁ আৰু কেইটা বাকী থাকিব এটা বাকী থাকিব গম পালা তাৰে পাছত মই আৰু এটা ভাঙি দেখুৱাওঁ যে আমি ছ'ডিয়াম কেই নম্বৰ ছ'ডিয়াম থাকে আমাৰ 11 নম্বৰত এতিয়া ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান এটমিক নাম্বাৰ কিমান 11 চ' এটমিক নাম্বাৰ ই কিমান হ'ল 11 হ'ল এতিয়া আমি 11ক কি কৰিম ইলেক্ট্ৰনীয় বিন্যাস অৰ্থাৎ কি আমি তাৰ ছ'ডিয়ামৰ যিটো আমাৰ পাৰমাণৱিক সংখ্যা তাক আমি কি কৰিম ভাগ কৰিম এতিয়া প্ৰথমতে 2 যিহেতু 11ৰ পৰা 2 গ'লে কিমান বাকী ৰ'ল 11 গ'ল আৰু 10 গ'ল অৰ্থাৎ 9টা বাকী ৰ'ল আমি ইয়াত কিন্তু 9 বহুৱাব নোৱাৰোঁ চাওঁ আমাৰ নেক্সট এলত কেইটা বহুৱাব পাৰি 8টা বহুৱাব পাৰি চ' আমি কেইটা বহালোঁ 8টা কিন্তু 8ৰ পৰা কম বহুৱাব পাৰি 8ৰ পৰা তলত বহুৱাব পাৰি অৰ্থাৎ 1 2 3 4 5 6 7 বহুৱাব পাৰি কিন্তু 8তকৈ ওপৰ বহুৱাব নোৱাৰি কিমানলৈকে 18 তোমালোকে পাইছিলা যে এম কেত কেইটা 2টা এলত কেইটা 8টা এমত কেইটা 18টা পাইছিলা আকৌ এনত কেইটা 32টা যেহেতু এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগে এই ফৰ্মুলা ইউজ কৰিব লাগে হ'লে আমাৰ চাব লাগিব যে এম চেলত আমাৰ মই ভাঙি আছিলোঁ কি ছ'ডিয়ামক 9টা ৰৈ গৈছিল আমি তোমালোকে ভাবিবা যে এম চেলত যদি 18টা বহুৱাব পাৰি তেতিয়া আমি এলত 9টা আহি আছে 9টা বহুৱাই দিলে হৈ যাব নহয় সেইটো ভুল হ'ব কিন্তু এল চেলত 8টা বহুৱাব লাগিব 8টাৰ তলত বহুৱাব পাৰিবা কিন্তু 8তকৈ ওপৰ বহুৱাব নোৱাৰিবা 8তকৈ ওপৰ 9 10 11 12 13 14 15 16 17 এইবিলাক কি বহুৱাব নোৱাৰিবা চ' 8 2 8 কিমান হ'ল 10 হ'ল যোগ কৰি দিলা 2 8 10 এতিয়া কেইটা বাকী ৰ'ল 11 এক বাকী ৰ'ল গম পালা এতিয়া তোমালোকে চাব লাগিব যে প্ৰথমতে তোমালোকে গম পালা যে ইলেক্ট্ৰনীয় বিন্যাস কি আৰু পাৰমাণৱিক সংখ্যা কি আৰু সিহঁতক কেনেদৰে ভাগ কৰে তোমালোকে সেইটো গম পালা এতিয়া তোমালোকে চাবা যে এই চেলটোত এতিয়া তোমালোকৰ ক্লাছ 9ত আছিল এনেকৈ চেলত ভাঙি দেখুৱাবৰ কাৰণে এতিয়া তোমালোকৰ ক্লাছ 10ত দৰকাৰ নাই তোমালোকৰ ক্লাছ 10 এনেকৈ পটককৈ তোমালোকে সোনকালে ভাঙি ল'ব পাৰা তথাপিও মই দেখুৱাই দিওঁ এটা মই ছ'ডিয়ামটো ইয়াত ভাঙি দেখুৱাই দিওঁ ছ'ডিয়ামৰ প্ৰথম যিহেতু কে চেলত কেইটা 2টা বহে তাৰপিছত নেক্সট চেলত কেইটা বহিব 8টা 1 2 3 4 5 6 7 8 8টা বহুৱাই দিলোঁ কেইটা বাকী ৰ'ল 2 8 কিমান হ'ল 10 হ'ল আৰু কেইটা বাকী ৰ'ল 1 বাকী ৰ'ল চ' 1 কোনটোত শেষ গৈছে এম চেলত শেষ গৈছে অ'কে এতিয়া তোমালোকে চাবা যে যিটো কক্ষত তোমালোক কুৱেশ্যন আহে যে যোজক কক্ষ মানে কি এটা সুন্দৰ কুৱেশ্যন যোজক কক্ষ মানে কি চাওঁ পৰমাণু এটাৰ বহিৰতম কক্ষটোক যোজক কক্ষ বোলে কি কৈছে পৰমাণু এটাৰ বহিৰতম কক্ষটোক কি বুলি কোৱা হয় যোজক কক্ষ বুলি কোৱা হয়
যে পৰমাণু এটাৰ বহিৰতম কক্ষটোক যোজক কক্ষ বুলি কোৱা হয় এতিয়া পৰমাণুৰ বহিৰতম কক্ষ মানে কি হয়নে নহয় আমি সেইটো চাব যে পৰমাণু এটাৰ কিবা বহিৰতম কক্ষ বুলি কৈছে তাক যোজক কক্ষ বোলে কি বস্তু আমি সেইটো চাম চাও যেতিয়া তোমালোকে মৌল এটাক ভাঙিবা তোমালোকে এইটো পাহৰি যোৱা যেটো ক্লাস 10 তোমালোকে এইটো পাহৰি যোৱা কাৰণ এইটো লাগিছিল তোমালোকক ক্লাস 9ত লাগিছিল হা ক্লাস 10ত তোমালোকে এইটো ফৰ্মুলা ইউজ কৰি সোনকালে সলভ কৰিব পাৰিবা তোমালোকে ভাঙি লোৱা প্ৰথমতে বহুৱাই লোৱা KLMN মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান প্ৰথমে জানিব লাগিব সেইকাৰণে মই তোমালোকক 1 ৰ পৰা হাইড্ৰজেনৰ পৰা জিংকলৈ মুখস্থ কৰিব দিছো এতিয়া মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল কিমান 12 মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 এতিয়া 12 তোমালোকে ইয়াত ভাগ কৰা 2 8 আৰু 10 10 2 12 এই যেটো কোড শেষ হৈছে M কক্ষত শেষ হৈছে যদি তোমালোক কোৱেশ্চন হদে যে মেগনেছিয়ামৰ কাৰণে যোজক কক্ষ কোনটো বা মেগনেছিয়ামৰ যোজক কক্ষটোৰ নাম কি বা মেগনেছিয়ামৰ যোজক কক্ষ কি তোমালোকে এনসাৰ কি দিব পাৰিবা M কাৰণ মেগনেছিয়ামৰ যেতিয়া আমি এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যাটোক যেতিয়া ভাঙি কেনে লাষ্টত ক'ত শেষ হৈ গৈছে খতম হৈ গৈছে ক'ত হৈছে এমত হৈ গৈছে কেইটাৰ হৈছে দুটাৰ হৈছে এই এমটো ক'ব যোজক কক্ষ যোজক কক্ষ মনত ৰাখিবা এই এমটো ক'ব যোজক কক্ষ আৰু ইয়াত ৰৈ যোৱা ইলেক্ট্ৰনক ক'ব যোজক ইলেক্ট্ৰন মনত ৰাখিবা কনসেপ্ট ক্লিয়াৰ তোমালোক কোৱেশ্চন আহে যোজক ইলেক্ট্ৰন মানে কি যে পৰমাণু এটাৰ ডেফিনেশ্যনটো মই কৈ দি আছো পৰমাণু এটাৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বোলে এটা গম পালা যে মেগনেছিয়ামৰ কাৰণে যোজক কক্ষ বা মেগনেছিয়ামৰ যোজক কক্ষটোৰ নাম কি যোজক কক্ষ বুলি কওঁতে ৰাস্তাটো যিটো ৰাস্তাৰে হি গতি কৰে কোনি গতি কৰে ইলেক্ট্ৰন বিলাকে যিটো ৰাস্তাৰে গতি কৰে সেই ৰাস্তাটোৰ নাম কি কক্ষ মনত ৰাখিবা এই যে কে নাম দিছি এল নাম দিছি এম দিছি এন দিছি এইটা কি ৰাস্তা তোমালোকে মনত ৰাখিবা কে মানে ৰাস্তা এল মানে ৰাস্তা এম মানে ৰাস্তা এন মানে ৰাস্তা কাৰ ৰাস্তা ইলেক্ট্ৰনৰ ৰাস্তা কাৰ ৰাস্তা ইলেক্ট্ৰনৰ ৰাস্তা ইলেক্ট্ৰন কেইটা কি সংখ্যা ৰাস্তা কি আকাৰৰে কৰিছে গমে পোৱা ওকে এতিয়া সেই ৰাস্তাৰ নাম গিলা গম পালা যে KLMN গম পালা এতিয়া তোমালোকে সোৱা যে এই যোজক কক্ষটোত কেইটা ইলেক্ট্ৰন দি খতম হৈছে দুটা তাৰ মানে এই ইলেক্ট্ৰনক কি ক'ব যোজক ইলেক্ট্ৰন পৰীক্ষাত তোমালোক কোৱেশ্চন হৰে যোজক ইলেক্ট্ৰন মানে কি তেতিয়া তোমালোকে এনসাৰ লিখি দিব পাৰা যে পৰমাণু এটাৰ বহিৰতম কক্ষত ৰৈ যোৱা ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বোলে মানে য'ত খতম হৈছে সেই ইলেক্ট্ৰনক কি বুলি কয় যোজক ইলেক্ট্ৰন বোলে এতিয়া তোমালোকক এইখিনি বস্তু যদি তোমালোকক কনসেপ্টখিনি ক্লিয়াৰ কৰি লোৱা তে মই নেক্সট ক্লাছত অৰ্থাৎ যোজ্যতা উলিয়ামৰ নিয়ম শিকাম এইখিনি বস্তু বেসিক বস্তু এইখিনি বস্তু তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট আৰু এইখিনি তোমালোক যদি নাজানা তে তোমালোক কেমিষ্ট্ৰি পঢ়িব নোৱাৰিবা কেমিষ্ট্ৰি পঢ়িব লগা হ'লে এই বেসিক বস্তুখিনি তোমালোকে জানিবই লাগিব